নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ বিষয় হৈছে শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ কাৰণ আৰু কেনেকৈ কমাব পাৰি। বন্ধুসকল, শৰীৰত অধিক চৰ্বি বা ওজন বাঢ়ি অহাৰ মূল কাৰণটো হৈছে খুব বেছি চৰ্বিজাতীয় খাদ্য খোৱা, যেনে বাটাৰ, অইল, পনীৰ ইত্যাদি। তাৰ উপৰিও ভাত, ৰুটি, পৰঠা, ব্ৰেড খালেও শৰীৰৰ ওজন বৃদ্ধি হয়। শৰীৰৰ ওজন কমাবৰ কাৰণে আপোনালোকে পাৰিলে ভাত, ৰুটি, ব্ৰেড আদিৰ পৰিমাণ কিছু কম কৰি তাৰ সলনি কিছু পৰিমাণে শাক-পাচলি, চালাড, চুপ আৰু ফল-মূল ইত্যাদি খাব আৰম্ভ কৰক। তেতিয়া নিশ্চয় শৰীৰৰ ওজন আপোনাৰ হ্ৰাস পাব। আকৌ যদিহে আপুনি শাক-পাচলি খাওঁতে তেল ব্যৱহাৰ কৰি খায়, তেতিয়াও আপোনাৰ শৰীৰৰ ওজন বৃদ্ধি হয়। আকৌ ফল-মূল আহাৰৰ ক্ষেত্ৰতো কিছুমান ফলে আপোনাক শৰীৰৰ ওজন বৃদ্ধি কৰে, যেনে 1 নম্বৰতে হৈছে কল, য'ত 100 গ্ৰামত 116% পৰ্যন্ত কেলৰি থাকে। 2 নম্বৰতে হৈছে আম, য'ত 100 গ্ৰামত 100% পৰ্যন্ত কেলৰি থাকে। 3 নম্বৰতে হৈছে চাপোটা ফল, য'ত 100 গ্ৰামত 83%লৈকে কেলৰি থাকে। আৰু 4 নম্বৰতে হৈছে আঙুৰ, য'ত 100 গ্ৰামত প্ৰায় 70 পৰা 75লৈকে কেলৰি থাকে। গতিকে এই 4বিধ ফল আপুনি খাবলৈ বন্ধ কৰক, আপোনাৰ ওজন নিশ্চয় কমিব। আৰু ইয়াৰ বাহিৰে বাকীবোৰ ফল আপুনি খাব পাৰিব, যেনে কিৱি, পকা অমিতা, মধুৰিআম, নাচপতি, আনাৰস ইত্যাদি। গতিকে এইকেইটা নিয়ম মানি চলক, আপোনাৰ সমস্যাবোৰ নিশ্চয় দূৰ হ'ব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, আৰু ভৱিষ্যতে যদি এনেধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।